বগিবিল ব্ৰিজৰ তলত আপোনালোকক স্বাগতম জনাইছোঁ ফ্ৰেণ্ডছ। মথাউৰি ৰাস্তা দি আহি যিটো লাষ্ট পইণ্ট আছে সেই লাষ্ট পইণ্টৰ ওচৰতে লৈ আহিছোঁ। 2021ত আহিছিলোঁ বাইক লৈ, যেতিয়া মই আহিছিলোঁ সেইডোখৰত এনেকুৱা বতাহ মই আমাৰ আশে পাশে কেতিয়াও পোৱা নাছিলোঁ। তামাম বতাহ দিছিলে সেইদিনাখন, মানুহজনক ঠেলি পেলাই দিয়া নিচিনাকৈ বতাহ দিছে, পূৰা হেভি। বাইকৰ ছাইডত বহি অলপ সময় ৱেইট কৰাৰ পিছত যেতিয়া বতাহ কমি গ'ল তাৰপিছতহে ইয়াৰ পৰা ওলাই গ'ল। এইটো লেক, বগীবিলৰ পাৰত সুন্দৰ লেক, ঠাণ্ডা পানী, পূৰা পৰিষ্কাৰ পানী। পানীৰ তলত কি আছে স্পষ্ট দেখি পাইছোঁ। এই ঠাইডোখৰত আহিব হ'লে বগীবিল দলঙৰ তলেদি আহিব। প্ৰায় 1.5 কিলোমিটাৰ আহিলে এই ঠাইডোখৰ পাব। এই ঠাইডোখৰত আহিলে কিন্তু যেতিয়া বতাহ দি থাকে সেইটো সময়ত নাহিব, নহ'লে অৱস্থা বেয়া হৈ যাব। ইয়াত এইডোখৰত মৰুভূমিৰ দৰে সৰু সৰু ঘাঁহৰ নিচিনাকৈ কিছুমান উদ্ভিদ আছে আৰু গছ গছনি এডোখৰত নাই, প্ৰব্লেম হ'ব বতাহ দিলে। আমাৰ গাড়ীখন ইয়াৰ পৰা বিস্কুটৰ নিচিনা দেখাইছে। ইয়াত একবাৰ থিয় হয় চাওক। বিহু বিহু এই খুঁটাৰ পৰা জাম্প কৰি ইয়াত আহি যা, আকৌ ইয়াৰ পৰা ইয়াত আহি যা, দুইটা হাত মিলাব লগা। ফ্ৰেণ্ডছ, আৰু এটা কথা কৈ দিছোঁ দেই, বেয়া নাপাব। মই ভিডিঅ'ত প্ৰায় এইটো কালাৰৰ আপোনালোকে পেণ্ট দেখি পায়, এইটো কালাৰৰ। কাৰণ কি হ'ল, 6 পকেট কাৰ্গো পেণ্ট পিন্ধি মই যথেষ্ট ভাল পাওঁ। আৰু এনেকুৱা পেণ্ট মোৰ 3 যোৰ আছে, ছেইম কালাৰ। আপোনালোকে ভিডিঅ'ত ভাবিব পাৰে একেটাই পেণ্ট পিন্ধি সি ভিডিঅ' কৰা বুলি ভাবিব পাৰে। 3 যোৰ জোতা ধুই দিলোঁ ঘৰত, আজি চিলাই মৰা ফটা জোতা পিন্ধি আহিছোঁ আৰু এখন গাড়ী লৈ আহিছোঁ। চাৰ্ট পিন্ধি ওলাওঁতে ৰাতিপুৱা তাৰে লাগিলে, তাৰত লাগি ইয়াত অলপ ফাটিলেও কি হ'ব, ভিডিঅ'টো ভিডিঅ'ই হয় আৰু ব্লগটো ব্লগেই হয়। অ'কে, থেংক ইউ। চবকে চিনাকি কৰাই দিম বুলি কৈছোঁ, মাতি আছোঁ, আহিবই টান পাইছে, চবেই ফটো মৰাত ব্যস্ত হৈ আছে। এই লাষ্ট পইণ্টৰ পৰা ওলাই গ'লোঁ যাবলৈ। ইয়াৰ পৰা এতিয়া আগত যাম, আগত যিটো ৰাইট ছাইডৰ যিটো পইণ্ট সোমাই গৈছে সেইফালে, সেইটো পইণ্টত যাম। অলপ বালিত গাড়ী নমাম, বলক। বগৰী চক, তামাম বগৰী ইয়াত। প্লাষ্টিক লৈ আহিছোঁ মই, এই প্লাষ্টিক লৈ আহিছোঁ, ইয়াত অলপ ভৰাই লৈ যাম, ঘৰত গৈ আচাৰ বনাব লাগিব। আৰু ইয়াত বগৰী ঢেৰ আছে, অলপ বগৰীৰ মজা লওঁ ইয়াত। বিউটিফুল বগৰী খাইছে। ইয়াৰ পৰা দলঙৰ ভিউজটো চাওক ফ্ৰেণ্ডছ। এইডোখৰত গাড়ীখন নমালোঁ, বালি আছে চাৰিওফালে। এই প্লেচটোতে সৰু সৰু ল'ৰাবিলাকে ঘোঁৰা লৈ আহে, এতিয়া আহিব চাগে, ঘোঁৰাত উঠিম ফ্ৰেণ্ডছ, দেখাম আপোনালোকক। এওঁলোকে ভাল ৰাইডিং কৰে। প্ৰথমবাৰ ঘোঁৰাত উঠিছোঁ আজি ভয়ো লাগিছে, বেলেগ গৈছে। এতিয়া এনেকুৱা দেখাইছে এডোখৰত পানী যেতিয়া হয় গোটেই পানীৰে ভৰ্তি হৈ থাকে। ইয়াত অনলি ওপৰৰ ৰাস্তাহে ওলাই থাকে। কমলা কেজি 100 টকা হয়নে? 100 টকাহে। বাবু এইটো খা, আৰু বাদামৰ পেকেট এটা দি দিয়া। ফ্ৰেণ্ডছ, এই ভাইটিটোক চাওক, ইমান কম বয়সতে বিজনেছ কৰিছে। পিয়া লাগিছে, পানী নাখাওঁ, আজি কমলা খাওঁ। দলঙৰ ওচৰত কেণ্টিন আছে, চাহ খাবলৈ বহিছোঁ। তলৰ পৰা ওপৰত আহিলোঁ, আকৌ গাড়ীখনো লৈ আহিলোঁ তলৰ পৰা। ওপৰত গাড়ী চলে, তলত ট্ৰেইন যায়, আৰু 5 মিনিটৰ পিছতে ট্ৰেইন যাব। বগীবিল দলঙৰ তলত ট্ৰেইন যোৱা দেখাম।
ফুৰিবলৈ ইয়াত বহুত মানুহে আহে, কিন্তু ট্ৰেইন গৈ থকা দৃশ্যটো বহুত কম মানুহে দেখি পায় ইয়াত। দলঙৰ খুঁটা অলপ জুম কৰি দেখাই দিছোঁ চব। লুকছটো তামাম ধুনীয়া কিন্তু। দলঙৰ তলৰ পৰা ওপৰলৈ আহিলোঁ ফ্ৰেণ্ডছ। এতিয়া গৈ আছোঁ দলঙৰ মাজ মজিয়াত গৈ মাজৰ ভিউজবিলাকৰ মজা ল'ম। This time in front of the sign of BOGIBEEL BRIDGE. These views look like very beautiful. ইয়াত আহি ষ্টেণ্ড হোৱাৰ অলপ আগত সিটো পাৰৰ পৰা তৰি গুচি আহিলে। ভাগ্য ভাল গাড়ী এখন আহি আছিলে, খুন্দা নাপাৰিলে। হাতত ধৰি থ'ব, নহ'লে গাড়ী ৰাফ চলি থাকে ইয়াত, বিপদ হ'ব পাৰে। হাতত ধৰি থ'ব ফ্ৰেণ্ডছ, সকলোকে কৈছোঁ। Foundation this bridge in 1997. This bridge's construction was started in 2002. 4.9 কিলোমিটাৰৰ এই দলংখন বনাই কমপ্লিট হ'বলৈ 17 বছৰ লাগিছে, আৰু 17 বছৰত এই দলংখন বনাই কমপ্লিট হ'ল। এনেকুৱা ঘুম ঘুমকৈ চাউণ্ড আহি আছে, তলত মানে ৰেল গৈ আছে, সেইটো কথা। বতাহ দি আছে, দূৰৰ পৰা চাওক কেনেকুৱা দেখাইছে, ধূলি গোটেই। ইয়াক চাওক ফটো মাৰিবলৈ ৰৈ আছে। বগীবিল দলঙৰ পৰা ওলাই গ'লোঁ যাবলৈ ইয়াৰ পৰা, আৰু আগত এইফালে চাওক পুলিচ পইণ্ট। আৰু ইয়াৰ পৰা ওলাই গৈছোঁ, ভোক লাগিছে, হোটেল সোমাম, খাম আৰু যাম।